এইখিনি চলি আছে ভেলকিবাজি চবাজি নাটকবাজি কাৰণ আজি BPL বা বিজেপি যিখন কাজিয়া মই কৈছোঁ আচলতে ঘেৰে ঘেৰে কাজিয়া নিচিনা এইটো যে ডাইভাৰ্চলৈকে যাব বা তালাবলৈ যে মিছা কথা তেওঁলোকে জাষ্ট আজি মানুহখিনিক অলপ ডিমোটিভেট কৰাৰ কাৰণে অলপ ডাইভাৰ্ট কৰাৰ কাৰণে কথাখিনি কৈছে তাকে বেলেগ এই প্ৰমাণখিনি চাওঁ আজি হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে কাৰণ বিগত সময়খিনি তেওঁ নিজে আচলতে তথাকথিত মানে চকল চিফ মিনিষ্টাৰ আছিল নামতহে আছিল তৰুণ গগৈ বা সোণোৱাল চিফ মিনিষ্টাৰ আছিলে বা একেখন দলতে তেওঁলোকে খোৱা লোৱা কৰিছিল বা গোটেই যিবিলাক ভাগ বতৰা আছে তেওঁলোকে ভাগবিলাক পাইছে গতিকে তেনেকুৱা ক্ষেত্ৰত তাতকৈ বেলেগ একো নহয় আৰু যদি বিজেপি কৰিব পাৰিলেহেঁতেন এই 5 বছৰতে কৰিলেহেঁতেন কাৰণ বিগত সময়খিনি আমি দেখা পাইছোঁ যে কাৰ্বি আংলং ডিমা হাছাওতো তেওঁলোকে কংগ্ৰেছ চৰকাৰ আহিছে বিজেপি চৰকাৰ আহিছে কিন্তু তাত নন কাৰ্বিখিনি সমস্যা একেই সমস্যা আজি BTC যেনেকুৱা সমস্যা একেই সমস্যা আৰু ভূমি সমস্যা সমাধান হওক ভাষাৰ ক্ষেত্ৰত আমি যিখিনি তাতকৈ বেলেগ নহয় তাত ভাষাটো বিজেপি এড কৰিলে সকলোৱে জানে যে সহযোগী ভাষা হ'লে সেই ভাষা যে মৰ্যাদা নাথাকে এই কথা সকলোৱে জানে গতিকে এই ক্ষেত্ৰত আৰু বিজেপি নতুন কিবা কৰিব বিচাৰ কথা আৰু মই ভাবোঁ যে BTC হিন্দু মুছলিম কাম নচলে ইয়াত কোনো কাৰণে হিন্দু মুছলিমৰ কাম নচলে ইয়াত যিহেতু অপৰাজ্য হৈ আছে আৰু বড়োমানে কোনো হৈছে যে তেওঁলোকৰ ক্ষেত্ৰত সিদ্ধান্ত খোলা আছে তেওঁলোকে হয়তো বেছি মাৰিব তেওঁলোকে মাৰক আৰু আমি বড়োৰ যিটো সমাধান এইটো আচৰি আমি কৰিব পাৰিম আমাৰ দৃঢ় বিশ্বাস আছে যে ওইদিন মানে ইয়াৰ ভিতৰত আহি সমস্যাখিনি আপনার বিজেপি টোটাল জীবনটা শর্মা নির্বাচন নামিছে শর্মা কৈছে যে হাইদ্রাবাদকে জেলত ভৰাটো কথা হ'বনে চাওঁতে মই কৈছোঁ যে এওঁলোকৰ কাজিয়াখিনি গিৰে কৰিব কাজিয়া কিবা অলপ ভাগ বতৰা ক'বা অলপ মৰম পাতল কমকৈ পাইছে তাকে বেলেগ কথা এইটো যে মানে ডাইভাৰ্চ হ'লে যাব এইটো তালা গ'লে যে মিছা কথা এইটো কেতিয়াও নাযায় তেওঁলোকৰ কমিশ্যনৰ খেলি মেলি আছে মই কৈছোঁ যে বেইজিং উৎসৱত এইবাৰ 15 কোটি নহয় আগতে দিছিলে আগৰবাৰ হয়তো তেওঁলোকে 15 কোটি জেগাত 5 কোটি পাইছিলে 10 কোটি 2 কোটি খৰচ কৰে এইবাৰ আমি ভাগটো নিদিলে ইলেকশ্যন বুলি কাৰণ জনমহল ইলেকশ্যনৰ পইচা অলপ দৰকাৰ আছে তাতকৈ বেলেগ একো নহয় তাতকৈ কি কাজিয়া আছে কাৰণ ভাষাটো তেওঁলোকে একে সিদ্ধান্ত BTR তেওঁলোকে একে কৰিছে BTC তেওঁলোকে একেলগে ইমপ্লিমেণ্ট কৰিছিল মই বেলেগ কথা পাতিলে দিয়াটো বাদ দিয়া আমাৰ ভাষা বস্তুটো কেলৈ গ'ল আজি বিগত মানে কি অসমীয়া ভাষাটো আমাৰ BTCত আহিছে চৰকাৰী ভাষা হিচাপে পালন কৰি আছিলে বড়ো ভাষা চৰকাৰী ভাষা হওক তাততো আমাৰ আপত্তি নাছিলে কিন্তু অসমীয়া ভাষাটো সহযোগী ভাষা হওক 4 নম্বৰ ভাষা এইটোতে আমাৰ আপত্তি আছিল বিজেপি কিডাল কৰিলে মই একদমেই দিছোঁ যে বিজেপি ভোট খোজা নহয় বিজেপি আমাৰ বিশেষকৈ অসমীয়া একাডেমীলৈ যিসকলে পঢ়ে তেওঁলোকক পদূলি মেচলৈ অহালৈ অধিকাৰ নাই আমাৰ কাৰণে বিজেপি ভোট নাই মই কৈছোঁ যদি মথন কৰি তেওঁলোকে জিকিব পাৰে সেইটো এটা প্লাছ হ'ব আৰু মই ভাবোঁ যদি মথন কৰি জিকিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বিগ জিৰ' হ'ব আপনার কোনটো পার্টি চাওক যে প্ৰথম কথা হৈছে আসনৰ ক্ষেত্ৰত আমাৰ কোনো সন্দেহ 30+ চিট আজিৰ দিনত আমি 30+ চিট পাম আৰু দ্বিতীয়তে কি কথা ক'লে নিশ্চিত BTR প্ৰথম কথা মাটি কথাটো BTR সমস্যা আছে জনজাতিসকলে মাটি সমস্যা কাৰণ 6 চিজন মানে জনজাতি বুলি কোৱা হয় তেওঁলোকৰ মাটি কোনো তেওঁলোকে পাহাৰত থাকিলেও একো কৰিব নোৱাৰে জংঘলত থাকিলে অকণমান পানীত থাকিলেও তেওঁলোক বেদখলকাৰী তেওঁলোক দখলদাৰী কিন্তু BTR সমস্যা আছে নন মানে যিখিনি মানে ট্ৰাইবেল আছে বা নন বড়ো আছে আৰু BTC চুক্তি যেতিয়া 6 চিজন হৈ গ'ল তেতিয়া আচলতে ইয়াত এইটো কোৱা হৈছে যে 6 চিজন যিসকল নন ট্ৰাইবেল থাকিব তেওঁলোক প্ৰত্যেক ক্লাছ হ'ব সেইটো তেওঁলোকে ভূমি আইন কৰি নকৰিলে ঠিক তেনেকৈ চাকৰি ক্ষেত্ৰত দেখিলে ইয়াত অকল বড়ো যুৱকসকলে চাকৰি পাব লাগে ইয়াত খৰিপৰ কেৱল মানে বড়ো অঞ্চলৰ নহয় সকলোৱে পাব লাগে তেওঁলোকৰ 5,500 আৰু বাকী 15,000 20,000 মানুহে বা ঘৰ যদি পায় 2 লাখ সকলোৱে নহয় 15-10 লাখ সকলোৱে পাব লাগে ঠিক তেনেকৈ আমি ৰিজাৰ্ভেশ্যন ৰিজাৰ্ভেশ্যন কৰা ইয়াত 75% ৰিজাৰ্ভেশ্যন কোনো কৰাতে নহ'ব ইয়াত এটলিষ্ট 50% তেওঁলোকে হ'লে মানি ল'ব পাৰি 50% হ'লে মানি লোৱা যায় গতিকে এনেকুৱা ধৰণে BTR যিখিনি বিবাদিত বিষয় আছে সেইখিনি মানে কি কয় সংকলন হওক তাৰপিছতে যাতে ইমপ্লিমেণ্ট হয় BTR চুক্তি ইমপ্লিমেণ্টেশ্যনৰ মূল দায়িত্ব হ'ব BTC যিসকল থাকে তেওঁলোকে জানি বুজি চবৰে মিলা চাই BTR এইটো কৰিব আৰু গাঁওখনৰ কথা দাম এটা থাকি আছে কাৰণ প্ৰায় 900-600 গাঁৱে কেছ কৰিছিল কৰ্ডনৰ কাৰণে কিন্তু BTR যদি মাত্ৰ 52 কৰ্ডন হ'ব কিন্তু 52 গাঁৱৰ বাকীখিনি অৱস্থা কি হ'ব সেইকাৰণে কৈছে যে বাকীখিনিৰ কাৰণে সুকীয়া কমিশ্যন গঠন হওক আৰু BTR চুক্তিৰ কমিশ্যনটো কেৱল গাঁও গঠনৰ কাৰণে নহয় গাঁও সোমোৱাৰ কাৰণে কৈছে গাঁও সোমাব 6খন গাঁও আৰু 52 কোনে মানি ল'ব সেইকাৰণে কৈছে BTR চুক্তি সম্পৰ্কত ডিটেইল যিহেতু আমাৰ আলোচনা হ'ব সেই আলোচনা আমি সিদ্ধান্ত হ'ব আৰু BTR চুক্তিৰ জৰিয়তে গাঁও গঠন আজি নহয় হয়তো এছেম্বলি ইলেকশ্যনৰ পিছত হ'ব কাৰণ তাত প্ৰথম গাঁও সোমাব লাগিব গাঁও প্ৰায় 500-600 সোমাব বহুত মানুহৰ আপত্তি আছে কাৰণ শোণিতপুৰৰ পৰা লখিমপুৰলৈকে যিসকল লোক আছে একেবাৰে হেৰিলৈকে
বিশ্বনাথলৈকে তেওঁলোকেও কৈছে যে আমাৰ গাঁও সোমাব নিদিব। গতিকে এইটো বহুত ডাঙৰ এটা বিষয় আৰু বিবাদী বিষয়। চাওক বিজেপি এটা অংক কৰিছে, অকল বিশ্ববিদ্যালয় আমাৰ বিজনেছ অযোগ্য বুলি তেওঁ কৈছে। এনেকে কিছুমানক তেওঁলোকে নিছে আৰু কিছুমানক নিব। অৰ্থাৎ বিজেপি ভাবিছে যে এইসকলে মানুহক দিলে বিটিআৰ ৰাইজে বিভ্ৰান্ত হ'ব বা তেওঁলোকক ভোট দিব। আৰু এটা কথা ঠিক যে ইয়াত এটা অংক এটাই আছিলে যে বিজেপি ইউপিপিএল আৰু বিপিএফ মিলি যাতে চৰকাৰ বনাব পাৰে। কিন্তু আজিৰ দিনত তেওঁলোকৰ যিটো আমাৰ যিটো অংক, তেওঁলোক 3টা মিলি 10খন চিটৰ পৰা বেছিকৈ পোৱা আশা নাই। সেইকাৰণে আচলতে তেওঁলোকে এনেকুৱা ধৰণৰবিলাক কৰিছে। আৰু হয় বিশ্বজিৎ দৈমাৰী আমি ৱেলকাম কৰিছোঁ বা স্বাগতম জনাইছোঁ যে তেওঁ এটা ক্ষুদ্ৰ এটা আঞ্চলিক দলৰ সলনি তেওঁ ৰাষ্ট্ৰীয়লৈকে গৈছে। তেওঁৰ শক্তি সামৰ্থ্য তেওঁ তাত ব্যৱহাৰ কৰক, কিন্তু বিদেশী ইলেকশ্যনত তেওঁলোকে বিশেষ ছাকচেছ হ'ব নোৱাৰে।